বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত চিচিবৰ গাঁৱত শক্তিমন্ত্ৰীৰ পুতলিকা দাহ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অসম চৰকাৰৰ শক্তি বিভাগে দৈনিক বিদ্যুৎ মাচুল বৃদ্ধি কৰি মধ্যবিত্ত সাধাৰণ জনতাৰ মূৰত ৰাম তামোল বোধাই আহিছে। দৈনিক বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ বিপৰীতে কিন্তু বিদ্যুৎ যোগান নিয়মীয়া কৰিব পৰা নাই বিভাগটোৱে। বৰষুণ দিলেও বিদ্যুৎ যায়, ৰ'দ দিলেও বিদ্যুৎ যায়, বতাহ এজাক মাৰিলে বা মেঘে গাজনি এটা মাৰিলেও অন্তৰ্ধান হয় বিদ্যুৎ। দৈনিক অভাৱনীয় হাৰত বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ বিপৰীতে কিন্তু বিদ্যুৎ নিয়মীয়াকৰণ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই শক্তি বিভাগে। শাসকীয় দলটোৱে নিৰ্বাচনৰ আগত বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু এতিয়া প্ৰতিদিনে বিদ্যুৎৰ মাচুল বৃদ্ধি কৰি সাধাৰণ লোকৰ জীৱন দুৰ্বিষহ কৰি তুলিছে। কেৱল সেয়াই নহয়, পেট্ৰল, ডিজেল, ৰন্ধন গেছৰ লগতে সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণক পোঙা কৰি পেলাইছে। দৈনিক বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত মঙলবাৰে দুপৰীয়া 12:30 বজাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিচিবৰ গাঁও আঞ্চলিক সমিতিৰ সদস্যসকলে চিচিবৰ গাঁও চাৰিআলিৰ মাজমজিয়াত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অচিৰে বিদ্যুৎ মাচুল হ্ৰাস নকৰিলে অনাগত দিনত তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ দিয়ে। আনকি তীব্ৰ আন্দোলনৰ সন্মুখীন হ'ব লাগিব বুলি সংবাদ মাধ্যমৰ আগত সকীয়াই দিছে সংগঠনটোৰ জিলা যুটীয়া সম্পাদক তপন শইকীয়াই। প্ৰথম কথাটো হৈছে যিটো অসমৰ যিটো শক্তি বিভাগ আছে আৰু অসমৰ যিগৰাকী শক্তিমন্ত্ৰী আছে, এই শক্তিমন্ত্ৰীগৰাকী আৰু এই শক্তি বিভাগটোৱে নিজৰ মতালি মতে যে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি গৈ আছে। সেইটো কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি সমগ্ৰ অসমতে চিচিবঙত আমি শক্তিমন্ত্ৰী প্ৰতিনিধি দাগ কৰি এটা কথা ক'ব বিচাৰিছোঁ যে কি অসমৰ ৰাইজক তেওঁলোকে নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিল যে কি বিদ্যুতৰ মাচুল তেওঁলোকে কমাব, তেওঁলোকে অত্যাৱশ্যক সামগ্ৰীৰ মূল্য কমাব, তেওঁলোকে ডিজেল পেট্ৰলৰ দাম কমাব। কিন্তু আটাইতকৈ ডাঙৰ বিষয় যে যেতিয়া এই ৰাজনৈতিক দলটো যেতিয়া চৰকাৰ গঠন কৰিলে, চৰকাৰ গঠন কৰাৰ লগে লগে আমি দেখিলোঁ যে তেওঁলোকে ক্ৰমান্বয়ে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি যাব গৈছে, যাৰ ফলত আমাৰ অসমৰ গাঁও অঞ্চলৰ লগতে চহৰ অঞ্চলত বাস কৰা যিও আমি লোক আছোঁ, এই লোকসকল আমাৰ জীয়াই থকাটো যিটো কঠিন হৈ পৰিছে। আৰু তাৰ লগে লগে আমি এটা ক'ব লাগিব যে এই ৰাজনৈতিক দলটোৱে এই চৰকাৰখনে শাসন নকৰাৰ আগত চিলিণ্ডাৰ মূল্য আছে 400 পৰা 500 ভিতৰত, আৰু এই দলটো যেতিয়া আহিলে এইটো এতিয়াকৈ চিলিণ্ডাৰ মূল্য 1000 পৰা 1200 টকাৰ ভিতৰত চলি আছে। আৰু বিদ্যুতৰ মাচুল এনেকুৱাকৈ বৃদ্ধি কৰিছে। আৰু আমি এটা কথা কৈছোঁ যে তেওঁলোকে বিদ্যুতৰ মাচুল বৃদ্ধি কৰাৰ আগত তেওঁলোকে এটা কথা জনা দৰকাৰ যে কি বিদ্যুৎ নিয়মীয়াকৈ দিয়া ব্যৱস্থা কৰিব লাগে। এজাক বৰষুণ দিলে বিদ্যুৎ নাথাকে, ৰ'দ দিলেও বিদ্যুৎ নাথাকে। এই বিদ্যুৎ বিভাগটোৱে এইটো একেবাৰে কাম নাইকিয়া এইটো বিভাগ। আৰু যিগৰাকী মন্ত্ৰী আছে এই মন্ত্ৰীগৰাকীয়ে কিন্তু পদত্যাগ কৰিব লাগে। এই মন্ত্ৰীগৰাকীয়ে কিন্তু একো সুস্থ পদক্ষেপ কিন্তু আজিলৈকে ল'ব পৰা নাই। ক্ৰমান্বয়ে তেওঁলোকে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি কৈছোঁ যে কি জনসাধাৰণক জীয়াই থকাটো কিন্তু কঠিন কৰি পেলাইছে। সেইটো কাৰণে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছোঁ যে অত্যাৱশ্যক সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, সেইটো কমাব লাগে। চিলিণ্ডাৰ মূল্য বৃদ্ধি হৈছে, কমাব লাগে। ডিজেল, পেট্ৰল, মিঠাতেল ইত্যাদি কৰি সকলো দাম বৃদ্ধি হৈছে, এইবিলাক সকলো কমাব লাগে। অধ্যক্ষে কিন্তু জাতীয়তাবাদী যুৱ ছাত্ৰ আৰু ৰাইজে কিন্তু অতিষ্ঠ হৈছে এই চৰকাৰখনৰ বিৰুদ্ধে। এইটো কাৰণে অতিষ্ঠ হৈছে যিসকলে দিন হাজিৰা কৰি আমি মধ্যবিত্ত যিসকল লোক আছোঁ, আমি দৰিদ্ৰ সীমাৰেখাৰ ৰেখাত তলৰ সীমাৰেখাৰ যিসকল লোক আছে, আমাক জীয়াই ৰখাটো যিটো কঠিন হৈ পৰিছে, যে তেওঁলোকে মতালি মতে দামবিলাক বৃদ্ধি কৰি নিব লৈছে। আমি কৈছোঁ নিৰ্বাচনৰ আগত তোমালোকে যি প্ৰতিশ্ৰুতি দিছিলা, আমাক সেই তেতিয়া ডিজেল পেট্ৰলৰ 50 আৰু 60 টকা লিটাৰ আমাক ঘূৰাই লাগে, আমাক মিঠাতেলৰ লিটাৰ 60 টকা ঘূৰাই লাগে, আমাক ৰন্ধন চিলিণ্ডাৰ মূল্য এই 400-500 টকাৰ ভিতৰত আমাক ঘূৰাই লাগে। আৰু আমি কৈছোঁ যে কি আমাৰ এই বিদ্যুতৰ মাচুল তেওঁলোকে পৰাপক্ষত ফ্ৰী কৰা এক ব্যৱস্থা কৰক। তেওঁলোকে কিন্তু কৈছিলে বিদ্যুতৰ মাচুল কিন্তু আমি কম কৰিম, কিন্তু কম কৰা নাই, তেওঁলোকে বঢ়াই নিবলৈ ধৰিছে। সেইটো কাৰণে সাৱধান কৰি দিছোঁ, ইমানতে শেষৰ বিদ্যুতৰ মাচুল কমাবৰ কাৰণে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেওঁলোকৰ গাত উত্থাপন কৰিছোঁ।